গুড মৰ্ণিং গাইজ। ইমান কুঁৱলী দিছে মানে আজি বহুত বেছিকৈ কুঁৱলী দিছে। মানে এইকেইদিন ঠাণ্ডা দিয়া আছে, 4 দিন হ'ল আৰু 4 দিনমান থাকিবই চাগে ঠাণ্ডাটো। যিহেতু আমি গাঁৱলীয়া মানুহ, ইয়াৰ হাঁহ চৰাই চিৰিকটিৰ মাত শুনিবলৈ পোৱা যায়। আজি মানে এতিয়া মানে 9:30 হ'ল, এতিয়াও মানে কুঁৱলী দিয়া আছে। মই এতিয়া পথাৰত যাওঁ, এবাৰ আপোনালোকক দেখাওঁ, ভিডিঅ'টো চাওঁ। দেখিছেনে গাইছ, ইমান কুঁৱলী মানে ধানখিনি মানে মাৰিব পৰা নাই কোনো বৰষুণৰ কাৰণে। এনেকৈ থুপৰাই থৈ দিছে চবে। আৰু মানে এদিন বৰষুণ দিছিলে নহয়, এদিন মানে 2-3 দিনে হৈছে, 3 দিনে বৰষুণ দিছে। সেই 3 দিনত মানে চবে মানে ধানখিনি মানে এনেকৈ থুপৰাই থৈছে, নিব পৰা নাই না, ধানখিনি মাৰিব পাৰছি। মানে এনেকুৱা ঠাণ্ডা দিছে। আকৌ আজি এইফালে কাটিয়ে আছে ধান, আমাৰো মানে এনেকৈ থুপৰাই থোৱা গৈছে আৰু আধা কাটবাই আছে। সেইখিনি আকৌ বেছিকৈ মানে এইকেইদিন বৰষুণ দিছি না, পথাৰত মানে কাম চাম কৰিব লাগিব পৰা নাই মানুহবিলাকে। আৰু কেইফালে মানে এনেকৈ থুপৰাই থৈ দিছে। আৰু হাই, ধান কাটি আছা? ঠাণ্ডা লগা নাই? ঠাণ্ডা লাগিলে উপায় নাই নেকি? চাহ একবাৰ মুখখন দেখাই দি দিবি। ভিডিঅ' কৰিব আহিছে নেকি? য়েছ। এইটো ক'ত বহি আছে? দামিছা না তো, দেখাই নাপায়। আজি বহুত কুঁৱলী দিছি নে? ইমান ঠাণ্ডা, এতিয়া 10টা বাজিব আহি। গাইছ, মই এতিয়া মানে এটা বস্তু দেখাম বুলি ভাবিছোঁ আপোনালোকক। মানে এটা শ্মশান কালী আছে আমাৰ ইয়াৰ পথাৰৰ মাজতে। মই মাথাউৰিৰ পৰা যদি মোবাইলটো যদি ঢুকি পাওঁ, আনি মানে এনেকুৱা মানে নিয়ৰ দিছি নহয়, কুঁৱলী নিয়ৰ, মোৰ একদম ভৰি ভিজি গ'ল ঠাণ্ডাত। চাওঁচোন বাৰু, দেখাব পাৰোঁ নেকি আপোনালোকক মাথাউৰিৰ পৰা। আৰু মই মানে সিফালে নাযাওঁ। সেই আমাৰ এইখন পথাৰ আৰু সেইখন পথাৰক মানে বাঘমাৰা পথাৰ বুলি কয়। বাঘ মাৰছিল চাগে তাতে, সেইকাৰণে চাগে বাঘমাৰা পথাৰ বুলি কয়, নাজানো। এইটো আমাৰ মাথাউৰিটো। তাৰপিছত এইখিনি মাথাউৰিটোৰ পৰা 100 মিটাৰমান গেলিয়ে মানে এটা ৰাস্তা আছে। ৰাস্তাটো সিফালে আৰু এখন পথাৰ আছে, মানে সেইখনক মানে বাঘমৰা পথাৰ বুলি কয়। নাই গাইছ, মন্দিৰটো দেখা নাপাব ইয়াৰ পৰা। অলপ দেখিছে নেকি? নাই মানে ইমানে মানে কুঁৱলী দিছে নে, কুঁৱলীত মানে দেখা নোপোৱা হৈছে দে মন্দিৰটো। মানে একদম ৰাস্তাৰ পৰা দেখা পায় ধুনীয়াকৈ, মানে এনেকৈ প্ৰণাম কৰিব পাৰি। আৰু ইফালে এখন গাঁও আছে, এইখন দলং বনাইছে। পথাৰৰ মাজতো ঘৰ বনাইছে মানে নতুনকৈ মানুহবিলাকে। আৰু সেয়াই আৰু গাঁৱলীয়া জীৱন এইবিলাক। মানে এতিয়া মানে আজি মানে এনেকুৱা কুঁৱলী দিছে, মানে মই সৰু কালতে যেনেকুৱা কুঁৱলী পাইছিলোঁ সেনেকুৱা কুঁৱলী পাই গৈছোঁ। মানে সৰু কালতো মই এনেকুৱা কুঁৱলী দেখিছিলোঁ, মানে এতিয়াও। কিন্তু সৰু কালত মানে ধান মাৰাৰ পাছত খেৰত বাগৰিছিলোঁ, পথাৰত খেলিছিলোঁ, দুবলমুৰি কিবা এনেকুৱা, ৰাস্তাটো কুট খেলোঁ, কাবাডী খেলোঁ, এইবিলাক খেলিছিলোঁ। তাৰপিছত মন্দিৰৰ ফিল্ডত খেলিছিলোঁ। চব ল'ৰা ছোৱালী আহিছিল। এতিয়া চব ব্যস্তই হৈ গ'ল। আৰু মানে এতিয়া ধান চান নিজে নাকাটেই, ধান কাটা মেচিন ওলাল আমাৰ ইয়াতেও। মানে মেচিনেদি কাটছি মানে বহুত ধান। তাৰপাছত মেচিন চেচিন এইবিলাক ব্যৱহাৰ কৰিছে। তাৰপিছত ধান চান নামাৰেই আজিকালি, ট্ৰেক্টৰতে মাৰে। গৰু চৰুৰ মানে পিছে আমি ধান মাৰি থাকিলে যে এনেকৈ যাওঁ পিছে সেইবিলাক সেইবিলাক মানে নোহোৱা হ'ল। সেইটো আমেজ মানে নোহোৱা হ'ল। সেইটো আমেজ আমি পাইছোঁ, কিন্তু ইটা চলিবিলাকে সেইটো আমেজ পোৱা নাই বাৰু। মানে এনেকুৱা ঠাণ্ডা দিছে না এইকেইদিন, বহুত পানী লাগছি মোৰ। মাতটোও চাগে অলপ বেলেগ হৈছে। ইফালে ঠাণ্ডা পানী দিয়ে গা চা ধোৱা। সেইকাৰণে এনেই অলপমান খোজকাঢ়িব আহিলোঁ ৰাতিপুৱা। আৰু পথাৰৰ মাজত, পথাৰখন দেখিলে ভালো লাগে। আৰু আজি ৰবিবাৰ যিহেতু, সেইকাৰণে আজি কাম বনো নাই। কোনদিনা মানে বাবু স্কুলত যাব লাগে, মই কলেজত যাব লাগে, তেতিয়া মানে কাম চাম কৰিব লাগে, সেইকাৰণে সময় নাপাওঁ। আৰু আজি ৰবিবাৰ যিহেতু, সেইকাৰণে সময় পাইছোঁ, সেইকাৰণে আহিছোঁ একবাৰ পথাৰত। এনেই আহোঁ, গধূলিকৈ আহোঁ, কিন্তু সেইখিনি সময়ত আৰু কিনো ভিডিঅ' কৰিম। চাওঁচোন গাইছ, এইবিলাক মানে ধান কটা মেচিনেদি কাটছি, কেনেকৈ পৰি আছে। মানে সেই যিমানে মানে মানুহৰ যান্ত্ৰিকতাৰ প্ৰভাৱত মানে যিমানে মানে মানুহবিলাকে আৰাম পাইছে, সিমানে মানে মানুহবিলাকৰ বেমাৰ হৈছে। মানে আগতে ইমান বেমাৰ হোৱা নাছিল, মানুহবিলাকে নিজে কৰিছিলতো যিহেতু।
কিন্তু এতিয়া মানে যান্ত্ৰিক ধান চান মানে ইয়াতে কাটে ইয়াতে মাৰি মানে পথাৰৰ কাম পথাৰতে শেষ কৰি পেলাই লৈ যায়। আগতে চোতালত আছিল, চোতালত ধান মাৰছিল, চোতালত ধান মৰাৰ পাছত আমি পিছে পিছে দৌৰিছিলোঁ, ৰাস্তাত খেৰ থৈছিল, তাত আমি জাপিয়াইছিলোঁ। কিন্তু এতিয়া চাচোন মানে এইবিলাক নষ্টহে হৈছে নে কিহে মানে হ'লেও মানে আগৰ নিচিনা আমেজটো নাই। আগত মানে বহুত ভাল লগা আছিলে আগৰ দিনবিলাক, মানে মনত পৰে এতিয়াও আগৰ দিনবিলাক। কিন্তু কি কৰিবা আৰু, আধুনিকতাৰ যন্ত্ৰই মানে এইবিলাক চব খতম কৰি দিছে। আৰু মই পথাৰৰ পৰা আহোঁতে গাইছ এইটো মোৰ লগত পিছে পিছে দাউৰছি, এইটো মোৰ পিছে পিছে দাউৰছি। তো গাইছ, ভিডিঅ'টো ইমানেই আছিল। আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নালাগে দে বাৰু, লাইক আৰু কমেণ্ট এটা কৰি দিলেই হ'ব। তো বাই বাই, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।